গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? এইপিনে আজি বতৰটো ডাৱৰীয়া আৰু দি আছে কুঁৱলীৰ নিচিনা অলপ অলপকৈ বৰষুণ। আৰু এনেকৈ বতৰত ভাবিলোঁ মই আজি ভোট জলকীয়াৰ পুলি কেইডালমান ৰুই দিওঁ। মই জলকীয়াৰ গুটি দি থৈ দিছিলোঁ টাবত, আৰু তাৰে পুলি কেইডাল হৈছে বাৰু। এয়া চাওকচোন, ইমান ধুনীয়াকৈ হৈছে। আৰু মই এতিয়া এইবোৰ লগাম বুলি ভাবিছোঁ। আৰু আগৰ ভিডিঅ'ত দিয়া আছিলে মই যে শাকৰ গুটি ছিটাইছিলোঁ, য'ত মানে গোবৰ 300 টকাৰে কিনি, আৰু সেই শাকৰ গুটিৰ আজি ইমান ধুনীয়াকৈ পুলি ওলাইছে। পুলিবোৰ চাওকচোন, এইবোৰ লাই শাকৰ, এয়া লাই শাকৰ গুটি আছিলে য'ত ছিটোৱা হৈছিলে। এইবোৰ ওলাইছে এনেকৈ পাত। এনেকৈ এই বৰষুণ যে দি আছে এইকেইদিন, এই বৰষুণৰ কাৰণে হয়তো সোনকালে ওলাইছে। আৰু মই এইপিনে এনেকৈ ভোট জলকীয়া লগাইছিলোঁ, চেহেৰাবোৰ দেখাত ধুনীয়া হৈছে। আৰু এইডাল এডাল আছে, এইপিনে এনেকৈ ভোট জলকীয়া লগাই দিছিলোঁ। এইপিনে মোৰ লাই শাকৰ পুলিবোৰ এনেকৈ সৰু সৰুকৈ হৈছে। আৰু এইফালে মই লফা বুলি ছিটাইছিলোঁ, কিন্তু লফা নহয়, কিন্তু পালেং শাকহে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ওলাইছে পালেংবোৰ। কষ্টৰ ফল যেতিয়া এনেকুৱা হয় বহুত ভাল লাগে। আৰু ঘৰতে কৰা, যিহেতু কোনো ঔষধ পাতি ব্যৱহাৰ কৰাও নহয়। আৰু এইপিনে এনেকৈ ধুনীয়াকৈ ওলাইছে। এতিয়া মই ভাবিছোঁ আজি ধনিয়া আৰু লফাৰ গুটি অলপ ছিটাম বুলি। এতিয়া মই মাটিখিনি কদলিয়াব লাগিব এনেকৈ বতৰত, আৰু কিনো কাম কৰিম তাকে ভাবি এইপিনে মই এতিয়া গৈ আছোঁ। এইবোৰ মেষ্টা এনেকৈ, ইয়াতে এনেকৈ মাটিবিলাক চৰায়ে গোটেই অৱস্থা নোহোৱা কৰিছে। বেৰাও দিব লাগিব তাৰ আগত। মই আজি এইখিনি মাটিখিনি বঢ়িয়াকৈ এইখিনি কদলিয়াম। আৰু লগতে আগৰ ভিডিঅ'ত দিয়া আছিলে মই যে পাণ ৰুইছিলোঁ, পাণডাল চাওকচোন ইমান ধুনীয়াকৈ বগাইছে। এইডাল মই ৰোৱা পাণডাল ধুনীয়াকৈ হৈছে। বেছিদিন হোৱা নাই, আজি এমাহৰ আগত ৰুইছিলোঁ, কিন্তু সোনকালে ডাঙৰ হৈছে। আৰু এইফালে এডাল আছিলে, এইডাল বঢ়িয়াকৈ জীয়াই উঠিছে এনেকৈ। আৰু মই এতিয়া এইখিনি আজি বঢ়িয়াকৈ এতিয়া মাটিখিনি মিলাম। আৰু এনেকৈ মই কোদাল এইবোৰ যোগাৰ লৈ লৈছোঁ। আৰু এইপিনে গছডাল পূৰা হালি আহিছে, যিহেতু বেছি গছৰ ছাঁ পৰিলেও বস্তুবোৰ ইমান ভাল নহয়, অলপ ৰ'দো পাব লাগে। সেইটো কাৰণে মই এই গছৰ ঠানিবিলাক এনেকৈ অলপ অলপকৈ কাটি দিম। আৰু এইপিনে এয়া জাহাজী কল লাগি আছে। এইবিলাক কলগছ ময়ে ৰোৱা হয়। জাহাজী কল দুঠক লাগি আছে। আৰু এইবিলাক তামোল গছ আনি ময়ে লগোৱা হয়। এইফালে নেমু আৰু কিবা কিবি লগাইছোঁ মই। কল জাহাজী, আৰু এইডাল নতুনকৈ লগাইছোঁ আঠিয়া কল। অলপ শুকোৱা নিচিনা হৈছে, কিন্তু জীয়াই উঠিব। আৰু এইপিনে আছে জোনমণি কল। আৰু আজি বতৰটো বহুত বেছি ধুনীয়া হয়, ইমান গৰমো নহয়, অলপ অলপ কুঁৱলীৰ নিচিনাকৈ বৰষুণ পৰি আছে। বহুদিনৰ পৰা এইখিনি মাটি খালী হৈ থকাৰ বাবে মই ভাবিয়ে আছিলোঁ কিবা এটা কৰিব লাগিব, কিন্তু আজি সময়ৰ লগত সুবিধাও মিলি গৈছে। যিহেতু ঠাণ্ডা বতৰ পাই মাটিখিনি একেবাৰে কদলিয়াই থওঁ বোলো। ঘৰতে অলপ আঞ্জা বা শাক পাচলি খেতি কৰি খাব পালে আমাৰো ভাল হয়, আৰু সোৱাদবোৰো বেলেগ হয় ঘৰৰ আঞ্জা পাচলিৰ। সেইকাৰণে মাটিখিনি আজি কদলিয়ালোঁ বতৰটো চাই। আৰু যে মই ভোট জলকীয়াবোৰ ৰুইছোঁ, এই ভোট জলকীয়াৰ বিধানবোৰ হৈছে শ্বিলঙৰ, য'ত মই শ্বিলং যাওঁতে জলকীয়া কেইটামান আনিছিলোঁ। আৰু তাৰ সোৱাদটো পালোঁ মই একদম আগতে পোৱা ভোট জলকীয়াৰ নিচিনা জাৰ, বহুত বেছিয়েই জাৰ। আৰু সেইবাবে মই জলকীয়াকেইটাৰ গুটিখিনি ৰাখি এনেকৈ বিধান ওলাই, য'ত ভাবিলোঁ মই ইহঁতক লগাই চাওঁ কেনেকুৱা হয় জলকীয়াকেইটা, তাকে ট্ৰাই কৰি চালোঁ।
এনেকৈ গোটেইখিনি জলকীয়া পুলি মই লগাই দিলোঁ। লগতে লগালোঁ বেঙেনাৰ পুলি এয়া, আৰু এডাল ৰাস্তাত বনৰীয়া হৈ আছিলে মানে নৰসিংহৰ গছ, তাক উঠাই আনি মই নিজৰ বাউণ্ডাৰীত লগাই ল'লোঁ এইডাল। গতিকে এনেকৈ মোৰ আজিৰ দিনটো শেষ হ'ল আৰু সমাপ্ত। বাই বাই গাইছ।